আপোনালোক সকলোকে পুনৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে দশমী আৰু আমি আজি আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। এতিয়া সকলোৱে দেখি থাকে বাৰু, কিছুমানে হয়তো ভিডিঅ'ত আৰু কিছুমানে ইয়াত আহি দেখিছে। আজি কিন্তু মই প্ৰথমবাৰ ইয়াত আহিছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। ইমান ধুনীয়া মন্দিৰ এটা, যিমানবাৰ আহিলেও বা যিমানবাৰ দেখিলেও আচলতে হেঁপাহ নপলায়। গতিকে আহক ডাইৰেক্ট ভিতৰলৈ যাওঁ। চাকি ধূপ জ্বলাই এতিয়া 12:15 বোলে গেট বন্ধ কৰি দিব। সেইটো কাৰণে দৌৰা দৌৰিকৈ ভিতৰ ভাগৰ পৰা আহোঁ, তাৰ পাছত আহি নিজে ফুৰিম, তাৰপিছত আপোনালোককো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। জ্বলায়ো হৈ গ'ল আৰু গোটেইখিনি আমি এপাক এনে ঘূৰি চাইলোঁ। আৰু ওচৰতে দুৰ্গা পূজা এখন হৈ আছিল, তাতো গৈ পেলাই সেৱা কৰি ল'লোঁ। আৰু এতিয়া ইয়াৰ পৰা আমি যাব ওলাইছোঁ। আৰু এতিয়া গেটখন মই কৈছিলোঁ তেতিয়া বন্ধ হ'ব বুলি 12:15, কিন্তু 12:15 নহয়, আচলতে 12:30 গেট বন্ধ কৰিছিল। আৰু এতিয়া পূৰা সঠিক সময় হৈছে 1:30 আৰু এতিয়া গেট খুলি দিছে ওপৰত। আৰু এতিয়া মানুহ ৰৈ থকা মানুহবিলাকে যাব। আৰু আমি আগতে সোমালোঁ যিহেতু, এতিয়া আৰু আমাৰ সোমাব লগা নাই। আৰু এতিয়া আমি সেইকাৰণে ঘৰত যাব ওলাইছোঁ। এইবাৰ মন্দিৰৰ পৰা আমি ডাইৰেক্ট খাবৰ কাৰণে আহি গ'লোঁ এইখনত, নগাচাংখনত। দেখাই যায় এবাৰ। এই যেতিয়াৰ পৰা আমি দুটাই অকল ভিডিঅ'ত ওলাই আছোঁ, তাই আৰু মই। কিন্তু আমাৰ লগত বহুত মানুহ আহিছে লগত, কাৰণ আমি দুখন গাড়ী লৈ আহিছোঁ যে, বেলেগ বেলেগকৈ আহিছে কাৰণে মানে আগৰ পিছা হৈ আছে। এতিয়া কোন কোন আহিছে আপোনালোককো দেখাই দিম। অঁ না কিন্তু তেতিয়াৰ পৰা মই আৰু কংকনে ভিডিঅ'ত ওলাই আছোঁ। অঁ তুমি এতিয়া ষ্টাৰ্ট কৰি লোৱা। অনিমি চুবাৰ পেহীকে ফালে ঘূৰবা দেই। অঁ লেবেল দিবি তোমাক, তাৰপিছত টিকু লেবেল নিবি দিওঁ। অঁ হ'ব ভাবি পেলাই আইতাই, অঁ আইতাক নকওঁতে চাই যাম। নগাচাঙৰ ভেজ থালি, বিন ভাজি, দালি, আলু পিটিকা, এইফালে চালাড, বন্ধাকবি ভাজি, আলু ভাজি, আৰু এইফালে পাপৰ।